নমস্কাৰ। মদন বৰ্মনৰ সচল স্মৃতিত এটি কবিতা লিখি উলিয়াইছিলোঁ। ফুলপাহ সৰি পৰিল। এটা সাংস্কৃতিক সত্তাৰ নাম মদন। ফুলপাহ ভালকৈ ফুলিব নেপালে, ফুলিবলৈ লৈছিলহে সৰি পৰিল। গণ বিয়পিব লৈছিলহে, ধুমুহাজাকে ছিঙি লৈ গ'ল। ফুল ভাল পোৱাসকলে ৰৈ ৰৈ বিনালে, অভিভাৱক নোহোৱা হ'ল। প্ৰমাণ কৰি দিলে অৰ্থই সৰ্বস্ব নহয়, ইচ্ছাহে আচল কথা। প্ৰমাণ কৰি দিলে তেজৰ সম্পৰ্কতকৈও আত্মাৰ সম্পৰ্ক আচল। পদবীৰ পিছত নদৌৰা মানুহজন আৰু নাই, নেতাৰ পিছত নদৌৰা মানুহজন আৰু নাই। প্ৰভাতে প্ৰভাতে উঠি গভীৰ ৰাতি ঘৰ পোৱা মানুহজন নাই। দুখবোৰ চেপি ৰাখি সুখ বিলোৱা মানুহজন নাই। অভাৱত থাকিও নাই বুলি নোকোৱা মানুহজন আৰু নাই। চিৰতৰুণ চিৰ যৌৱনা মানুহজন আৰু নাই। সাগৰ সমসত্তা লৈ ফুৰা মানুহজন নাই। এটি সত্তা কুণ্ডলী পকাই পকাই ধোৱা হৈ গুচি গ'ল সৰগলৈ। দীঘল গুণমুগ্ধ অযুত স্মৃতি ঘূৰি নহা বাটেৰে ঘূৰি গ'ল। আধৰুৱা সপোনবোৰ সপোন হৈ ৰ'ল। নিয়তিৰ নিয়ম মানি ললো, আশীৰ্বাদ দিবা তোমাৰ সপোন বাস্তৱ কৰিবলৈ। বিদায় বিদায় মদন দা, বিদায়। জুবিন দাৰ সতে সহযোগী হৈ থাকিবা। ভূপেন দাকো লগ পাবা, আটাইকে লগ পাবা। তাত হেনো লেংমৰা ৰাজনীতি নাই, হিংসুকতাও নাই, অকল শান্তি শান্তি শান্তি। ওম শান্তি। ধন্যবাদ।